স্বৰ্ণ আখলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আপোনালোকক দেখুৱাবলৈ লৈছোঁ ৰঙালাও আগৰ এখন ভাজি। গতিকে ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰঙালাও আগবোৰ ধুনীয়াকৈ বাছি ল'ব আৰু সুন্দৰকৈ পৰিষ্কাৰ কৰি ল'ব, কাৰণ ৰঙালাও আগবিলাকত বহুত বালি সোমাই থাকে। সেইকাৰণে 5-4 বাৰ আপোনালোকে ধুই ল'ব, তেতিয়াহে তাৰ মাজত সোমাই থকা বালিটো আঁতৰি যায়। ভিডিঅ'ত দেখুওৱাৰ দৰে সৰু সৰুকৈ কাটি ল'ব। আপোনালোকে হাতেৰে ছিঙিও দিব পাৰে আৰু 2টা আলু দীঘল দীঘলকৈ কাটি ল'ব। এতিয়া এখন কেৰাহী পাতি তাত মিঠাতেল দিব। মিঠাতেলখিনি গৰম হ'লে তাত কেঁচা জলকীয়া আৰু পিঁয়াজ আধা ডোখৰ কাটি লৈ দি দিব। এতিয়া সেইখিনি ভালকৈ লৰাই দিব। এতিয়া নহৰু 3 ফুটা আৰু আদা এডোখৰ পিচি লৈ ইয়াত দি দিব। এতিয়া আদা, নহৰু, পিঁয়াজখিনি অলপ ৰঙচুৱা হ'লে তাত শাকখিনি দি দিব, লগতে আলুখিনিও দি দিব। এতিয়া সোৱাদ অনুসৰি নিমখ দিব। নিমখটো চাই দিব, কাৰণ শাকখিনি পমি যাব যিহেতু। তাৰপিছত আধা চামুচ হালধি দি দিব। তাৰপিছত এইখিনি ভালকৈ লৰাই দিব। এতিয়া সময়ে সময়ে লৰাই থাকিব, নহ'লে তলিত লাগি ধৰিবও পাৰে। এতিয়া ভালকৈ লৰাই দি ঢাকোনেৰে ঢাকি থ'ব আৰু গেছৰ উত্তাপটো একদম কমাই থ'ব। ভাজিকণ বনাবলৈ খুব সহজ, আপোনালোকে নিশ্চয় জানেই। তথাপিও আমিনো কেনেকৈ বনালোঁ তাকে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। এয়া গৰমে গৰমে পৰিৱেশন কৰিব, তেতিয়াহে আচল সোৱাদটো পাব। আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এটা নতুন ভিডিঅ' লৈ পুনৰ আহি উপস্থিত হ'ম। আজিলৈ ইমানেই, ধন্যবাদ।